কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাহিৰ কৰুণ বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকুৰ পানীৰে ভৰ। মাজনিশা কোনে ৰাজআলি দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান ছেলত তুমি হাৰে আছা, হাৰে আছে সুৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লাস। তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰজনৰ অবিৰাম সুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি ই বিহুৰ ৰাতি। কাৰাগাৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মেদনা, সঁচা আৱেগৰ ৰ'ল। মাজনিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজনিশা কোন ত্ৰিনয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি, পোহৰ পোহৰ উদয়াচলত ৰবি।